हेलो माय डियर स्टूडेंट्स आज आम विद्युत रसायन बा इलेक्ट्रोकेमिस्ट्री এই টপিকটো আলোচনা কৰিম ইম্পৰ্টেন্ট টপিক হয় এইটো আৰু এইটো পুৰণি কিতাপৰ অধ্যায় 3 হয় আৰু নতুন কিতাপ যেটো আছে এইটো অধ্যায় 2 হয় ইলেক্ট্ৰোকেমিস্ট্রি বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় এইটো বিদ্যুত ৰসায়ন বা ইলেক্ট্ৰোকেমিস্ট্রি ইয়াতে আমি যেটো ইম্পৰ্টেন্ট পয়েন্ট আছে সেই পয়েন্টবোৰ আলোচনা কৰিম প্ৰথমে দিয়া আছে विद्युत रासायनिक कोक बा इलेक्ट्रोकेमिकल सेल ओके विद्युत रासायनिक कोक बा इलेक्ट्रोकेमिकल सेलर एटा इम्पोर्टेंट उदाहरण होइसे डेनियल सेल बा डेनियल कोक आरो এই डेनियल कोखत সংগঠিত হোৱা रासायनिक বিক্রিয়াটো তলত দিয়া হৈছে সোয়া জিংক সলিড প্লাস কপার 2 প্লাস ইকুয়াস জিংক 2 প্লাস ইকুয়াস প্লাস কপার সলিড এইটো হৈছে ডেনিয়েল কোখত সংগঠিত হোৱা रासायनिक বিক্রিয়া আৰু ডেনিয়েল কোকটো আৰু ডেনিয়েল কোকটো বিদ্যুৎ রাসায়নিক কোখৰ উদাহৰণ হয় আৰু ডেনিয়েল কোকটো বিদ্যুৎ রাসায়নিক কোক বা গেলভেনিয়া কোখৰ উদাহৰণ বুলি আমি ক'ব পাৰো কে ডেনিয়েল কোকটো বিদ্যুৎ রাসায়নিক কোক বা গেলভেনিয়া কোখৰ উদাহৰণ হয় ইয়াতে ডেনিয়েল কোখত যেটো রাসায়নিক বিক্রিয়া সংগঠিত হয় হেইটো হল এই এতে দিয়া আছে সোয়া এতে জিংক সলিড প্লাস কপার 2 প্লাস ইকুয়াস জিংক 2 প্লাস ইকুয়াস প্লাস কপার সলিড এতে এটা চিত্র দিয়া আছে সোয়া এই চিত্রটো ডেনিয়েল কোখৰ চিত্র হয় চিত্রটো বহুত ইম্পর্টেন্ট ইয়াৰ পৰা কোশ্চেন সুদ্ধি দিয়ে পৰীক্ষাত ইয়াতে ডেনিয়েল কোক এই কোখত জিংক আৰু কপাৰৰ দণ্ডজোড়াল প্ৰতিটো ধাতুৰ লৱণৰ দ্ৰৱত ডুবাই ৰখা হয় অৰ্থাৎ ইয়াতে দুটা বিকাৰ লোৱা হৈছে এইটো বিকাৰত জিংক লৱণ দ্ৰৱিত হৈ থকা দ্ৰব্য একচুয়ালি এইটো জিংক সালফেটৰ পৰা আহিছে আৰু এইটো কপার সালফেটৰ দ্ৰব্য লোৱা হৈছে কপার সালফেটৰ দ্ৰব্য এইটো কি নীলা ব্লু কালার দিয়া হৈছে সরি এটা গ্ৰীন কালার দিয়া হৈছে ইয়াতে জিংক লৱণ দ্ৰৱিত হৈ থকা দ্ৰব্য অৰ্থাৎ এইটো জিংক সালফেটৰ দ্ৰব্য লোৱা হৈছে ইয়াতে কপার সালফেটৰ দ্ৰব্য লোৱা হৈছে ওকে জিংক সালফেটৰ দ্ৰব্য কপার সালফেট এইটো ব্লু কালার নীলা কালার হয় কপাৰৰ লৱণ যেতি আমি পানীত মিক্স কৰো তেতে কি হ'ব ব্লু কালাৰ হয় গতিকে এইটো ব্লু কালাৰ ইয়াতে দেখুৱা হৈছে আৰু এই দুটা বিকাৰৰ যেটো দ্ৰব্য আছে সেই দ্ৰব্যখিনিক আমি ইয়াতে এটা ব্ৰিজ দেখা পাইছো লৱণ হেতু দেখা পাইছো এক সল্ট ব্ৰিজ বা লৱণ হেতু বুলি কোৱা হয় এইটো দুটা বিকাৰক কি কৰিছে সংযোগ কৰিছে আৰু ইয়াতে যেটো আমি দণ্ড দেখা পাইছো এটো জিংকৰ দণ্ড এটো ইলেক্ট্ৰোড হিচাপে কাম কৰিব এটো ধাতুৰ এটা দণ্ড এতে জিংক ধাতুৰ দণ্ড জিংক সালফেটৰ দ্ৰৱত আমি জিংকৰ দণ্ডডাল ডুবাই ৰাখিছো আৰু কপাৰ সালফেটৰ দ্ৰৱত আমি কপাৰৰ দণ্ড বা তামৰ দণ্ড ডুবাই ৰাখিছো আৰু ইয়াতে বাহ্যিক সংযোগ স্থাপন কৰা হৈছে এই ইয়াতে দিয়া আছে সোয়া বিক্রিয়াটোত উৎপন্ন হোৱা ৰাসায়নিক শক্তিক ডেনিয়েল কোখৰ জৰিয়তে বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত কৰা হয় অৰ্থাৎ ডেনিয়েল কোখত কি হয় ডেনিয়েল কোখত বিদ্যুৎ ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন হয় এইটো তোমালোকে মনত ৰাখিবা ডেনিয়েল কোখত ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় এইটো এটা ডেনিয়েল কোখৰ উদাহৰণ আৰু ডেনিয়েল কোখত কি হয় বিদ্যুৎ শক্তিটো ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় ওকে এই কোকটো জিংক 2 প্লাস আৰু কপার 2 প্লাস আয়নৰ প্ৰত্যেকৰে ঘাৰতা 1 মোল পার ডেসিমিটার কিউব হলে কোকটোৰ বৈদ্যুতিক বিভৱৰ মান 1.1 ভোল্ট হয় ওকে এটো মনত ৰাখিবা ইয়াতে কি হদিছে জিংক 2 প্লাস অৰ্থাৎ ইয়াতে কি থাকিব জিংক 2 প্লাস আয়ন থাকিব আৰু ইয়াতে কি থাকিব কপার 2 প্লাস আয়ন থাকিব আৰু প্ৰত্যেক জিংক 2 প্লাস কপার 2 প্লাস প্ৰত্যেক আয়নৰে ঘাৰতা কিমান 1 মোল পার ডেসিমিটার কিউব ওকে আৰু 1 মোল পার ডেসিমিটার কিউব যদি হিয়তৰ ঘাৰতা হয় তেনেহলে বৈদ্যুতিক বিভৱৰ মান কিমান হ'ব 1.1 ভোল্ট অৰ্থাৎ এই সংযোগটোৰ ভোল্টেজ কিমান হ'ব অৰ্থাৎ বিভৱ কিমান হ'ব 1.1 ভোল্ট 1.1 ভোল্ট কেতিয়া হ'ব যেতিয়া এই দ্ৰৱত থকা প্ৰতিটো আয়নৰ ঘাৰতা 1 মোল পার ডেসিমিটার কিউব কনসিডার কৰা হয় অর্থাৎ যে কোখত রাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় সেই কোখক গেলভেনিয়া কোখ বা ভোল্টিয় কোখ বলা হয় ইম্পর্টেন্ট হয় এটো তোমালোকে মনত ৰাখিবা যে কোখত ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় সেই কোখক গেলভেনিয়া কোখ বলে গেলভেনিয়া কোখ বুলিলে আমি কি বুজি পাও যে কোখত ৰাসায়নিক শক্তি
বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় যেনেকুৱা ডেনিয়েল কোষ হল গেলভিনীয় কোষৰ এটা উদাহৰণ ইয়াতে ডেনিয়েল কোষৰ এটা চিত্ৰ দিয়া হৈছে আৰু এই ডেনিয়েল কোষটো কি হয় গেলভিনীয় কোষৰ এটা উদাহৰণ হয় গেলভিনীয় কোষৰ উদাহৰণ হোৱাৰ কাৰণে আমি যদি কওঁ যে গেলভিনীয় কোষটো গেলভিনীয় কোষ কাক বুলি ইয়াতে আমি পাইছোঁ গেলভিনীয় কোষত কি হয় যে ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় অৰ্থাৎ গেলভিনীয় কোষত এইটো হয় অৰ্থাৎ ডেনিয়েল কোষতো এইটো হ'ব কাৰণ ডেনিয়েল কোষটো গেলভিনীয় কোষৰ এটা উদাহৰণ হয় ডেনিয়েল কোষত ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় গেলভিনীয় কোষত ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত হয় একেই কাৰণ ডেনিয়েল কোষটো গেলভিনীয় কোষৰে এটা উদাহৰণ অৰ্থাৎ ডেনিয়েল কোষত যি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হয় সেইটো গেলভিনীয় কোষতো সংঘটিত অৰ্থাৎ গেলভিনীয় কোষৰ সংঘটিত হোৱাৰ কাৰণ হ'ল এই যেটো ডেনিয়েল কোষ আছে এইটো এটা গেলভিনীয় কোষৰ উদাহৰণ ওকে গতিকে ইয়াতে তোমালোকে কি কৰিব লাগিব গেলভিনীয় কোষ বুলিলে কি বুজি পোৱা বা ভোল্টীয় কোষ কাক বলে বা গেলভিনীয় কোষ কাক বলে আৰু ডেনিয়েল কোষৰ গেলভিনীয় কোষৰ এটা উদাহৰণ কি হ'ব তেনেহলে ডেনিয়েল কোষ আকৌ সুধিব পাৰে ডেনিয়েল কোষত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো কি এটো হ'ব ৰাসায়নিক বিক্ৰিয়া জিংকটো হৈছে জিংক সালফেটৰ পৰা কপাৰটো হৈছে কপাৰ সালফেটৰ পৰা ওকে ইয়াতে ধৰা হল ডেনিয়েল কোষটোৰ হৈতে বিদ্যুতৰ বাহ্যিক উৎস সংযোগ কৰা হৈছে চিত্ৰ 3.2a ইয়াতে দিয়া আছে তলত চিত্ৰ 3টা দিয়া আছে সোৱা চিত্ৰ 3.2 এটো চিত্ৰ 3.2 এটো যেটো চিত্ৰ দিয়া আছে এটো জিংক সালফেট এটো জিংক সালফেটৰ দ্ৰব্য এটো কপাৰ সালফেটৰ দ্ৰব্য এই চিত্ৰ তিনিটা তোমালোক অলপ ফোকাস কৰিব লাগিব ইয়াৰ পৰা শৰ্ট কোশ্চেন আহে বা কনসেপচুয়াল কোশ্চেন কিন্তু ইয়াৰ পৰা আহি যায় ওকে ইয়াতে কি দিয়া আছে সোৱা ই এক্সটার্নাল অৰ্থাৎ এটো বাহ্যিক ই এক্সটার্নাল মানে যেটো বাহ্যিক বিভব এটো বাহ্যিক বিভব ই এক্সটার্নাল লেস দেন 1.1 ভোল্ট হলে অর্থাৎ ই এক্সটার্নাল অর্থাৎ বাহ্যিক বিভবৰ মান অর্থাৎ বাহ্যিক ভোল্টেজৰ মান যদি 1.1 ভোল্টতকৈ কম হয় তেনেহলে এই কন্ডিশনটো হয় কি হ'ব জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হয় অৰ্থাৎ জিংকৰ পৰা এটো জিংক ইলেক্ট্ৰড জিংকৰ পৰা কপাৰলৈ কি হ'ব ইলেক্ট্ৰন প্ৰবাহিত হয় কোনটো শৰ্তত যেতিয়া বাহ্যিক বিভবৰ মান 1.1 ভোল্টতকৈ কম হয় ওকে অর্থাৎ কপাৰৰ পৰা জিংলৈ বিদ্যুৎ প্ৰবাহিত হয় বিদ্যুৎ কৰ পৰা কলৈ প্ৰবাহিত হ'ব কপাৰৰ পৰা জিংলৈ কাৰণ জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হৈছে আৰু আমি জানো ইলেক্ট্ৰন প্ৰবাহৰ বিপৰীত দিকটো হৈছে বিদ্যুৎ প্ৰবাহৰ দিক এটো তোমালোকে নিশ্চয় জানা ইলেক্ট্ৰন যি দিশত গতি কৰে তাৰ উল্টা দিশত বিদ্যুৎ প্ৰবাহিত হয় ওকে গতিকে ইলেক্ট্ৰন ইয়াৰ পৰা জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হৈছে আৰু সেই কাৰণে বিদ্যুৎ কপাৰৰ পৰা জিংলৈ প্ৰবাহিত হ'ব ওকে আৰু ইয়াতে দেছোৱা এনোডত জিংক দ্ৰৱীভূত হয় আৰু ক্যাথোডত কপাৰ জমা হয় এনোডত জিংক দ্ৰৱীভূত হয় এটো জিংকটো এনোড হিচাপে কাম কৰে আৰু কপাৰটো ক্যাথোড হিচাপে কাম কৰে এনোড আৰু ক্যাথোড কি হেতু আমি পিছত আৰু ভালকৈ আলোচনা কৰিম জাস্ট ইয়াতে চিত্ৰটো বুজি ল'ব লাগিব ইয়াতে জিংকটো হৈছে এনোড আৰু কপাৰটো হৈছে ক্যাথোড এনোডত কি হয় জিংক দ্ৰৱীভূত হয় মিক্স হয় আৰু ক্যাথোডত কপাৰ কি হয় জমা হয় এটো কি শর্ত যেতিয়া বাহ্যিক বিভবৰ মান 1.1 ভোল্ট কৈ কম হয় ওকে ইয়াতে দিয়া আছে সোৱা বাহ্যিক উৎসটো এনেদৰে সংযোগ কৰা হৈছে যাতে ইয়াৰ বিভৱ আৰু কোষটোৰ বিভৱ পৰস্পৰৰ বিপৰীতে কাম কৰে ধৰা হল বাহ্যিক বিভবৰ মান লাহে লাহে বঢ়াই যোৱা হৈছে বাহ্যিক বিভবৰ মান এক্সটার্নাল ভোল্টেজ আমি লাহে লাহে বঢ়াই গৈ আছো তেনেকুৱা শর্তত কি হ'ব পাৰে সোৱা দেখা যাব যে বাহ্যিক বিভবৰ মান 1.1 ভোল্ট নহোৱালৈকে অৰ্থাৎ 1.1 ভোল্টতকৈ কম কোষ বিক্ৰিয়াটো সংঘটিত হৈ থাকে এটো ইম্পৰ্টেন্ট বাক্য বাহ্যিক বিভবৰ মান 1.1 ভোল্ট নহোৱালৈকে বিক্ৰিয়াটো সংঘটিত হৈ থাকিব কে বিক্ৰিয়াটো সংঘটিত হৈ থাকিব মানে হৈছে জিংকৰ পৰা জিংক 2+ উৎপন্ন হ'ব কপাৰ 2+ পৰা কপাৰ উৎপন্ন হ'ব কে এটো হৈছে বিক্ৰিয়া এতে কেতিয়ালৈকে সংঘটিত হ'ব বাহ্যিক বিভবৰ মান যেতিয়া 1.1 ভোল্ট নহয় অৰ্থাৎ বাহ্যিক বিভবৰ মান 1.1 ভোল্ট নহোৱালৈকে বিক্ৰিয়াটো সংঘটিত হৈ থাকিব অৰ্থাৎ এই কন্ডিশনটো হৈছে অৰ্থাৎ ই এক্সটার্নাল লেস দেন 1.1 ভোল্ট বাহ্যিক বিভবৰ মান 1.1 ভোল্ট নহোৱালৈকে এই বিক্ৰিয়াটো সংঘটিত হৈ থাকিব অৰ্থাৎ জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হৈ থাকিব আৰু কপাৰৰ পৰা জিংলৈ বিদ্যুৎ প্ৰবাহিত হৈ থাকিব এই শৰ্তত গতিকে
এটা প্ৰশ্ন সুধিব পাৰে গ্ৰেনিয়েল কোষৰ ক্ষেত্ৰত বা ডেনিয়েল কোষৰ ক্ষেত্ৰত কোনটো শৰ্তত কি হয় জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হয় কোনটো শৰ্তত যেতিয়া এই এক্সটাৰ্নাল 1.1 ভোল্টতকৈ কম হয় লেছ দেন 1.1 ভোল্ট ওকে এতিয়া বি নম্বৰ চিত্ৰটো মন কৰা ইয়াতে আগৰ নিচিনাকৈ জিংক ইলেক্ট্ৰড এটা কপাৰ ইলেক্ট্ৰড ইয়াতে বাহ্যিক উৎস সংযোগ কৰা হৈছে ই এক্সটাৰ্নাল 1.1 ভোল্ট সেকেন্ড কন্ডিশনটো কি যেতিয়া বাহ্যিক বিভৱৰ মান 1.1 ভোল্টৰ সমান হয় অৰ্থাৎ কোক বিভৱ আৰু বাহ্যিক বিভৱ যেতিয়া সমান হয় তেতিয়া কি হ'ব ইলেক্ট্ৰন বা বিদ্যুৎ প্ৰবাহিত নহয় ইম্পৰ্টেন্ট ইলেক্ট্ৰন প্ৰবাহিত নহয় অৰ্থাৎ জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত নহব আকৌ কপাৰৰ পৰা জিংকলৈ বিদ্যুৎ প্ৰবাহিত নহব কাৰণ যেহেতু ইলেক্ট্ৰনে প্ৰবাহিত নহল ইলেক্ট্ৰন প্ৰবাহৰ কাৰণে আমি বিদ্যুৎ পাও গতিকে যেহেতু ইলেক্ট্ৰনে প্ৰবাহিত নহল সেই কাৰণে বিদ্যুৎও আমি ইয়াৰ পৰা নাপাও গতিকে যেতিয়া বাহ্যিক বিভৱৰ মান কোক বিভৱৰ মানৰ যেতিয়া সমান হয় অৰ্থাৎ 1.1 ভোল্ট হৈছে কোক বিভৱ মান অৰ্থাৎ এইটো যি ডেনিয়েল কোক আমি কল্পনা কৰিছো এই ডেনিয়েল কোকটোৰ ঘাৰতা যদি 1.1 মোল পাৰ ডেসিমিটাৰ কিউব আমি কনসিডাৰ কৰি তেতিয়া আমি কৈছো যে ইয়াতে 1.1 ভোল্ট ওকে অৰ্থাৎ কোক বিভৱৰ মান আমি কিমান লৈছো 1.1 ভোল্ট আৰু এই বাহ্যিক বিভৱ যেতিয়া 1.1 ভোল্টতকৈ কম হয় অৰ্থাৎ 1.1 ভোল্ট নহোৱালৈকে বিক্ৰিয়াটো চলি থাকে এইবিলাক হৈ থাকে ওকে কিন্তু যেতিয়া বাহ্যিক বিভৱৰ মান কোক বিভৱৰ মানৰ যেতিয়া সমান হয় তেতিয়া কোনো ইলেক্ট্ৰন প্ৰবাহিত নহয় বা বিদ্যুৎ প্ৰবাহিত নহয় এইটো মনত ৰাখিব তাৰ পিছত কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় এইটো শৰ্তত কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় পৰীক্ষাত সুধিব পাৰে ডেনিয়েল কোষৰ ক্ষেত্ৰত কোনটো শৰ্তত কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় যেতিয়া ই এক্সটাৰ্নাল ইকুৱেল টু 1.1 ভোল্ট হয় বা যেতিয়া বাহ্যিক বিভৱৰ মান কোক বিভৱৰ মানৰ সমান হয় এইটো হৈছে কোক বিভৱ এইটো হৈছে বাহ্যিক বিভৱ এক্সটাৰ্নাল ভোল্টেজ এইটো হৈছে সেল ভোল্টেজ ওকে কোক বিভৱৰ মান যেতিয়া বাহ্যিক বিভৱৰ মানৰ সমান হয় তেনেহলে কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় এইটো মানে হৈছে জিংকৰ পৰা কপাৰলৈ কোনো ইলেক্ট্ৰন প্ৰবাহিত নহব বা কপাৰৰ পৰা জিংকলৈ কোনো বিদ্যুৎ প্ৰবাহিত নহব এইটো ক'ব পৰা তথা ইয়াৰ উপৰি এটো ক'ব পৰা যেহেতু বিক্ৰিয়াটো সংঘটিত নহব যেতিয়া সমান হয় অৰ্থাৎ জিংকৰ পৰা জিংক 2+ আয়ন আমি নাপাও আৰু কপাৰ 2+ কপাৰলৈ পৰিৱৰ্তন নহব বা জমা নহবকে জিংকৰ পৰা জিংক 2+ আয়ন উৎপন্ন নহব আকৌ কপাৰ 2+ পৰা কপাৰ উৎপন্ন নহব এইটো সুধিছে ওকে তাৰ পিছত 3 নম্বৰ চিত্ৰ যেটো দিয়া আছে সি নম্বৰ চিত্ৰ ইয়াতে ই এক্সটাৰ্নাল ইজ গ্ৰেটাৰ দেন 1.1 ভোল্ট অৰ্থাৎ বাহ্যিক বিভৱৰ মান যেতিয়া কোক বিভৱৰ মানতকৈ বেছি হয় যেতিয়া এক্সটাৰ্নাল ভোল্টেজটো কোক বিভৱৰ ভোল্টেজতকৈ বেছি হয় কোক বিভৱ 1.1 ভোল্ট এটো ফিক্স ইয়াতকৈ যেতিয়া বেছি হয় তেতিয়া কেনেকুৱা অৰ্থাৎ তেতিয়া কি সংঘটিত হয় হেইটো আমি চাম এতে সোয়া ই এক্সটাৰ্নাল গ্ৰেটাৰ দেন 1.1 ভোল্ট হলে নাম্বাৰ 1 কি হৈছে সো কপাৰৰ পৰা জিংকলৈ ইলেক্ট্ৰন প্ৰবাহিত হয় এতে কি কপাৰৰ পৰা জিংকলৈ ইলেক্ট্ৰন প্ৰবাহিত অৰ্থাৎ জিংকৰ পৰা কপাৰলৈ বিদ্যুৎ প্ৰবাহিত অৰ্থাৎ উল্টা ইয়াতে আছিল জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হয় কিন্তু ইয়াতে কি হৈছে কপাৰৰ পৰা জিংকলৈ ইলেক্ট্ৰন প্ৰবাহিত অৰ্থাৎ যেতিয়া বাহ্যিক বিভৱৰ মান কোক বিভৱতকৈ বেছি হ'ব তেতিয়া আগতে কি আছিল জিংকৰ পৰা কপাৰ ইলেক্ট্ৰনলৈ ইলেক্ট্ৰন প্ৰবাহিত হৈছিল কিন্তু এই ক্ষেত্ৰত কপাৰৰ পৰা জিংকলৈ কি হ'ব ইলেক্ট্ৰন প্ৰবাহিত অৰ্থাৎ উল্টা অৰ্থাৎ ইয়াতে কি হৈ আছে উল্টা প্ৰসেস হৈ আছে ওকে অৰ্থাৎ জিংকৰ পৰা কপাৰলৈ ইলেক্ট্ৰন প্ৰবাহিত হ'ব লাগিছিল কিন্তু এই ক্ষেত্ৰত নহয় তো জিংকৰ পৰা কপাৰলৈ এতেও কি হ'ব কপাৰৰ পৰা জিংকলৈ ইলেক্ট্ৰন প্ৰবাহিত হ'ব আৰু বিদ্যুৎ প্ৰবাহিত হ'ব জিংকৰ পৰা কপাৰলৈ ওকে উল্টা আৰু জিংকৰ পৰা কপাৰলৈ বিদ্যুৎ প্ৰবাহিত হয় নাম্বাৰ 2 জিংক ইলেক্ট্ৰডত জিংক উৎপন্ন হয় আৰু কপাৰ ইলেক্ট্ৰডত কপাৰ দ্ৰৱীভূত হয় ইয়াতে কি হ'ব জিংক ইলেক্ট্ৰডত জিংক উৎপন্ন আগত কি আছিল কপাৰ ইলেক্ট্ৰডত কপাৰ উৎপন্ন হয় আৰু জিংক ইলেক্ট্ৰডত জিংক দ্ৰৱীভূত হয় এতে উল্টা জিংক ইলেক্ট্ৰডত জিংক উৎপন্ন হ'ব আৰু কপাৰ ইলেক্ট্ৰডত কপাৰ দ্ৰৱীভূত হ'ব কপাৰ জমা হ'ব লাগিছিল কিন্তু এতে কপাৰ দ্ৰৱীভূত হ'ব জাস্ট এক নম্বৰ যেটো আছে এই নম্বৰ এইটো আৰু ইয়াৰ অপোজিট হয় বিপৰীত হয় আৰু মাজৰটো এটো কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় গতিকে এই তিনিটা পয়েন্ট তোমালোকে মনত ৰাখিবা আৰু ইয়াতে এটা ইম্পৰ্টেন্ট বাক্য সুধিছে সোয়া ইয়াতে
অৰ্থাৎ ইয়াতে যে লগে লগে বিক্ৰিয়াটো স্তব্ধ হয় এই যেটো কলো বাহ্যিক বিভৱৰ মান যেতিয়া কক বিভৱৰ সমান হয় তেতিয়া লগে লগে বিক্ৰিয়াটো কি হয় বন্ধ হৈ যায় স্তব্ধ হৈ যায় অৰ্থাৎ কোনো বিক্ৰিয়া নঘটে সেই অৱস্থাত বিদ্যুৎ প্ৰবাহিত নহয় আনহাতে বাহ্যিক বিভৱৰ মান 1.1 ভোল্টতকৈ অলপমান বাঢ়িলেও চিত্ৰত মই দেখাই দিলো অলপ আগতে অলপমান বাঢ়িলেও কক বিক্ৰিয়া কি হয় বিপৰীত দিশত সংঘটিত হয় এই অৱস্থাটো কোকটো এটা বিদ্যুৎ বিশ্লেষণী কোষলৈ পৰিৱৰ্তিত হয় অৰ্থাৎ সেই কোকটো গেলভিনীয় কোষ হৈ নাথাকে সেইটো কি হলে পৰিৱৰ্তন হয় সেইটো বিদ্যুৎ বিশ্লেষণী কোষলৈ পৰিৱৰ্তিত হয় আৰু বিদ্যুৎ বিশ্লেষণী কোষত কি হয় বিদ্যুৎ শক্তিৰ পৰা ৰাসায়নিক শক্তি হয় আমি গেলভিনীয় কোষত কি পাইছো ৰাসায়নিক শক্তিৰ পৰা বিদ্যুৎ শক্তি হয় কিন্তু বিদ্যুৎ বিশ্লেষণী কোষত বিদ্যুৎ শক্তিৰ পৰা ৰাসায়নিক শক্তি অৰ্থাৎ ওলোটা গতিকে ইয়াতে এটা প্ৰশ্ন সুধিব পাৰে কোনটো শৰ্তত বা কি কন্ডিশনত গেলভিনীয় কোষ বিদ্যুৎ বিশ্লেষণী কোষলৈ অৰ্থাৎ ইলেক্ট্ৰোলাইটিক সেললৈ পৰিৱৰ্তন হয় যেতিয়া বাহ্যিক বিভৱৰ মান 1.1 ভোল্টতকৈ বেছি হয় ওকে বাহ্যিক বিভৱৰ মান 1.1 ভোল্টতকৈ বেছি হলে হে গেলভিনীয় কোষটো বা ডেনিয়েল কোষটো কি হয় এটা বিদ্যুৎ বিশ্লেষণী কোষলৈ পৰিৱৰ্তিত হয়